হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। আশা কৰোঁ আপোনালোকে সকলোৱে ভালেই আছে বুলি। মোৰো পিছে ভালেই। আজি বতৰটো খুব ধুনীয়া, গৰমো নহয় ঠাণ্ডাও নহয়। চ' ফ্ৰেণ্ডছ, আকৌ মই আপোনালোকলৈ আজি নতুন ৰেচিপি লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব নিশ্চয়। যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব। তেন্তে পলম নকৰাকৈ বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখিনি হৈছে লেটা পলু। এইখিনি আমি ভালদৰে গুচাই ল'ম। এয়া চব গুচাই লৈছোঁ ভালকৈ, আৰু তাৰপিছত বইল কৰা হয়, বইল কৰি ভজা হয়। পেন এখনত মই তেল অকণমান দি লৈছোঁ, মিঠাতেল। কেৰাহীখন গৰম হৈ গৈছে। এতিয়া মই ইয়াত পিঁয়াজ দি দিম। তাৰপিছত দি দিম অকণমান হালধি। এতিয়া হেতাখনে লাহে লাহে লৰাই দিম। এতিয়া ইয়াতে ঢালি দিম পলুখিনি। লগতে এটা কেঁচা জলকীয়া, আপোনালোকে যিমান জ্বলা খায় তেনেকৈ দি ল'ব পাৰে। সোৱাদ অনুযায়ী নিমখ। এতিয়া গোটেইবিলাক এনেদৰে লাহে লাহে লৰাই থাকিম। লৰোৱা হ'লে মানে এনেদৰে ঢাকি দিম। ল' ফ্লেমতে থৈ এনেদৰে ভাজিব লাগে। এয়া চব মোৰ পলু হৈ গৈছে, ধুনীয়াকৈ সিজি গৈছে। এতিয়া গেছটো বন্ধ কৰি দিম। আৰু মোৰ এতিয়া নেক্সট ৰেচিপি হৈছে ফিছ বইল। তাৰ কাৰণে মই লৈছোঁ মিহি মিহিকৈ কাটি লোৱা পিঁয়াজ, মছলা পাত, নহৰু খুন্দা, বিলাহী পোৰা, জলকীয়া আৰু 3 পিচ মাছ। গেছত মই চচপেন এখন পাতি লৈছোঁ, তাতে ঢালি দিম পানী, আৰু পানীখিনি বইল হ'বলৈ দিম। পানীখিনি গৰম হৈ গৈছে। তাতে মই মাছ কেইপিচ দি দিম। এতিয়া ঢালি দিম নহৰু, জলকীয়া, পিঁয়াজ, সোৱাদ অনুযায়ী নিমখ, আৰু এতিয়া ঢাকি দিম। বিলাহীটো বাকলি গুচাই ল'ম। আৰু এতিয়া বিলাহীটো মিহি মিহিকৈ কাটি ল'ম। এতিয়া ইয়াতে দি দিম বিলাহীখিনি আৰু মছলা পাতখিনি মই হাতেৰে এনেদৰে মোহাৰি দিছোঁ। আপোনালোকে ভাবিছে চাগে ন কি মছলা পাত দিছে। এদিনকৈ মই দেখাম বাৰু, আমাৰ ঘৰৰ বাৰীৰ চুকতে আছে। মই দেখাম বাৰু নেক্সট ভিডিঅ'ত যেতিয়া পাৰোঁ। এয়া মোৰ মাছ বইল হৈ গৈছে। এইফালে মোৰ মাছ ফ্ৰাইও হৈ আছে। এই গোটেইখিনি প্লেটিং কৰি ল'ম। এয়া মোৰ আজিৰ স্পেচিয়েল থালি ৰেডি। আশা
আশা কৰিছোঁ আপোনালোকে মোৰ আজিৰ ভিডিঅ'টো চাই ভাল পালে বুলি। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে কিন্তু এটা লাইক কৰিবলৈ নাপাহৰিব। চ' ফ্ৰেণ্ডছ, আজিলৈ আহোঁ। মোৰ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।